যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিব। আজি আমি পটল আৰু কণীৰ এটা বহুত ইউনিক আৰু টেষ্টি ৰেচিপি বনাম। আপোনালোকেও বনাব আৰু কেনেকুৱা পালে মোক জনাব। ৰেচিপিটো একদম সহজ আৰু বহুত সোনকালে হৈ যায়। গতিকে আহকচোন আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। এই ৰেচিপিটো বনাবৰ বাবে আমাক বেছি সামগ্ৰীৰ প্ৰয়োজন নহয়। আমি ইয়াতে লৈছোঁ ইলাইচি, দালচিনি, লং, জিৰা, তেজপাত, এটা ডাঙৰ সাইজৰ পিয়াজ আৰু অকণমান খিচমিচ। আৰু ইয়াৰ লগতে আমি ঘিউ আৰু টমেটো কেচাপো লৈছোঁ। আমি ইয়াক ক'ত কেনেকৈ ব্যৱহাৰ কৰোঁ চাই থাকিব। ইয়াত আমি মিডিয়াম সাইজৰ পটল 4টা ভালদৰে বাকলি এৰাই সৰু সৰুকৈ কাটি লৈছোঁ। 3টা কণীৰ হিচাপত আমি এইখিনি পৰিমাণ লৈছোঁ। আপুনি পৰিমাণটো কম বেছি কৰিব পাৰে। আৰু আনফালে আমি 3টা কণী আৰু ডাঙৰ ডাঙৰ 3টা আলু বইল কৰি লৈছোঁ। এতিয়া কেৰাহীটো বহাই দিছোঁ আৰু কেৰাহীত তেল দিছোঁ। তেল গৰম হোৱাৰ পাছত আমি প্ৰথমতে তেলত অলপমান হালধি দিছোঁ আৰু হালধি দিয়াৰ পাছত ইয়াতে কণী আৰু আলুখিনি অলপমান ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। আলুখিনি আমি আগতে বইল কৰি লোৱা আছে, গতিকে বেছি সময় ভাজিব নালাগে। ৰঙচুৱা হোৱালৈকে অলপ সময় ভাজিলেই হ'ল। আমাৰ আলু কণী ভাজি হৈ গৈছে। এইখিনি এতিয়া আমি সাইডত থৈ দিম আৰু ৰৈ যোৱা তেলখিনিতে পটলখিনি 70% ভাজি ল'ম। গোটেই ভাজিব নালাগে, যিহেতু আমি পিছত পানী দি তৰকাৰী বনাম। এয়া আমাৰ পটলো ভাজি হৈ গৈছে। এইখিনি আমি আকৌ সাইডত থৈ দিম আৰু একেখন কেৰাহীতে অলপমান তেল দি ইয়াত এতিয়া আমি জিৰা, ইলাইচি, লং আৰু দালচিনিখিনি দি দিম। তাৰ পাছত কাটি থোৱা পিয়াজটোও দি দিম। আমি এইখিনি ৰঙচুৱা হোৱালৈকে অলপমান ভাজি ল'ম। আপোনালোকে ইয়াতে জলকীয়াও দিব পাৰে। আমাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে বাবে আমি ইয়াতে জলকীয়া ব্যৱহাৰ কৰা নাই। আৰু লগতে তেজপাত দুখিলাও আমি ইয়াতে তেলতে দি দিছোঁ আৰু এইখিনি এতিয়া ৰঙচুৱা হোৱালৈকে অলপ সময় ভাজি ল'ম। ইয়াত এতিয়া আমি ভাজি থোৱা পটল আৰু আলুখিনি দি ভালদৰে মিহলাই দিম আৰু অলপ সময় ল' ফ্লেমতে ভাজি থাকিম। ইয়াত এতিয়া আমি সোৱাদ অনুসৰি নিমখ দিছোঁ। দি উঠি 2 বা 3 মিনিটৰ বাবে আকৌ ভাজি ল'ম। 2-3 মিনিট ভাজি লোৱাৰ পাছত ইয়াত আমি এতিয়া কিচমিচখিনিও দিম আৰু লগতে টমেটো কেচাপখিনিও দিম। টমেটো কেচাপ আমি 1 স্পুন দিছোঁ। ইয়াতকৈ বেছি দিলে খাবলৈ বেয়া লাগিব। এতিয়া এইখিনি আমি ভালদৰে আকৌ লৰাই দিম। ইয়াত এতিয়া আমি অলপমান পানী দিছোঁ। পানী আমি গৰম পানী ব্যৱহাৰ কৰিছোঁ। অলপ অলপ পানী দি ভালদৰে এনেকৈ সিজিব দিব। একেলগে বহুত পানী দিলে খাবলৈ ভাল নালাগিব। ইয়াত আমি এতিয়া মছলা দিম। ইয়াত আমি ধনিয়া পাউডাৰ 2 চামুচ দিছোঁ আৰু লগতে জিৰা জালুকৰ গুড়ি 1 চামুচ দিছোঁ আৰু গৰম মছলা 1 চামুচ দিছোঁ। এইখিনি এতিয়া ভালদৰে মিহলাই ল'ম আৰু অলপমান পানী দি আকৌ মছলাখিনি ভালদৰে সিজিব দিম। ৰেচিপিটো একেবাৰেই সহজ। আপোনালোকে এবাৰ বনাই চাব। আলহী আহিলে সোনকালে বনাই দিবৰ বাবে একদম পাৰফেক্ট ৰেচিপি। একদম বহুত সোনকালে হৈ যায়। ইয়াত এতিয়া আমি পানী দিছোঁ। পানী আপোনালোকে যিমান গ্ৰেভি ৰাখিব খোজে সিমান পানী দিব পাৰে। আৰু লগতে আমি কণী 3টা এনেদৰে কাটি দিছোঁ। এইখিনি আৰু অলপ সময় উতলিব দিম যাতে কণীৰ ভিতৰতো মছলাখিনি যায়। আৰু লগতে ইয়াতে আমি কাশ্মীৰী লাল মিৰ্চ আধা চামুচ দিছোঁ অলপমান ৰংটোৰ বাবে। আৰু ইয়াত আমি এতিয়া 2 চামুচ ঘিউ দিম। ঘি দিলে এটা বেলেগ ফ্লেভাৰ আহে, বহুত ভাল লাগে খাই। আপোনালোকেও এবাৰ বনাই চাব। 5 মিনিটৰ বাবে আমি এই তৰকাৰীখিনি উতলিব দিম। আপোনালোকে নিজৰ হিচাপত গ্ৰেভিটো ৰাখি দিব পাৰে। আৰু এয়া আমাৰ তৰকাৰী একদম ৰেডি হৈ গৈছে। খাই খুবেই ভাল লাগিছিল। আপোনালোকে এবাৰ বনাই চাব। এই তৰকাৰীটো গৰম গৰম ভাতৰ লগত নহ'লে ৰুটিৰ লগতো খাই আপোনালোকে খুব ভাল পাব। নিশ্চয় এবাৰ ট্ৰাই কৰিব। আৰু আজি মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।